নমস্কাৰ। স্বাগতম জনাইছো আছামিজ খেল কুইজলৈ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আন্তৰ্জাতিক অলিম্পিক সমিতি কেতিয়া স্থাপিত হয়? 16 জুন 1894 চনত। ফুটবল খেলক কেতিয়াৰ পৰা অলিম্পিক গেমছত অন্তৰ্ভুক্ত কৰা হয়? 1920 চনত। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতিৰ কাৰ্যকাল কিমান বছৰ? 8 বছৰ। কিমান চনত বেডমিণ্টন খেলবিধক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হয়? 1992 চনত। পাঁচটা ৰিংহ অলিম্পিক পতাকা প্ৰথমে ক'ত উত্তোলন কৰা হয়? 1920 চনৰ এণ্টিৱৰ্প অলিম্পিকত। অলিম্পিক হকীত ভাৰতে কেতিয়া প্ৰথমে যোগদান কৰে? 1928 চনৰ আমষ্টাৰডাম অলিম্পিকত। টেলিভিছনযোগে প্ৰচাৰিত হোৱা প্ৰথম অলিম্পিক কোনখন? লণ্ডন অলিম্পিক। ভাৰতে কেতিয়াৰ পৰা অলিম্পিক গেমছত অংশগ্ৰহণ কৰে? 1920 চনৰ এণ্টিৱৰ্প অলিম্পিকৰ পৰা। 2000 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল? অষ্ট্ৰেলিয়াৰ ছিডনীত। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।